Hello everyone, আজি একদম গুখাই ঘৰৰ ওচৰৰ পৰা আপোনালোকলৈ এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। সেইদিনা মই ক্ৰিষ্টেল ব্ৰেচলেটৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ, আশা কৰোঁ আপোনালোকে উপকৃত হ'ল। আৰু মই আজি ক্ৰিষ্টেল কিদৰে শোধন কৰে তাকে আপোনালোকৰ ওচৰত ক'বলৈ ওলাইছোঁ। আপোনালোকে নিজে ঘৰতো শোধন কৰিব পাৰে, কাৰণ ক্ৰিষ্টেল যেতিয়া আপোনালোকে অনলাইন অৰ্ডাৰ কৰিব তেতিয়া বহুতে সোধে যে চাৰ্জ কৰি দিম নেকি, 100 টকা এক্সট্ৰা চাৰ্জ লয় যদি চাৰ্জ কৰি দিয়ে। pandit.com-ত তেনেকুৱা তেওঁলোকে চাৰ্জ কৰি দিয়ে যদি আপোনালোকে কয়, ফোন কৰিব আপোনালোকলে, আৰু 100 অলপ বেছিকৈ লয়। কিন্তু আপোনালোকে নিজে চাৰ্জ কৰিব কেনেদৰে পাৰিব তাকে মই দেখাবলৈ মানে ক'বলৈ ওলাইছোঁ। একেবাৰে ইজি প্ৰচেছ। আপোনালোকৰ ঘৰৰ যদি গোসাঁই ঘৰত কেনেবাকৈ গংগা জল আছে তেতিয়াহ'লে গোটেই ৰাতি গংগা জলত আপোনালোকে ভিজাই থ'ব এই ব্ৰেচলেট কেইডাল। ধুনীয়াকৈ এটা পাত্ৰত গংগা জলত ভিজাই থ'ব। তাৰপিছত পিছদিনা আপোনালোকে গা পা ধুই যোনে যেনেকুৱা ধৰণে প্ৰাৰ্থনা কৰে তেনেকুৱা ধৰণে গোসাঁই ঘৰত প্ৰাৰ্থনা কৰিব, ধূপ চাকি জ্বলাব, আৰু সেই ক্ৰিষ্টেলডাল উঠাই পেলাই ধূপ চাকিৰ আগত চাৰিওফালে ধুনীয়াকৈ ঘূৰাই পেলাই আপোনালোকে এটা যেতিয়া প্ৰাৰ্থনা গাব বা হনুমান চালিচা গাই যিয়ে নাগায়, ক্ৰিষ্টেল এটা ভাল ভাইব লৈ ক্ৰিষ্টেলকেইডাল পৰিধান কৰিব। তেনেধৰণে শোধন কৰিব পাৰিব। বা আগতে যিটো আমাৰ আগৰ দিনত আমি তুলসী পাত, এৱা গাখীৰ, আৰৈ চাউল এনেকুৱা ধৰণে দি যে শোধন কৰিছিলোঁ, তেনেকুৱা ধৰণেও শোধন কৰিব পাৰে। খালি প্ৰেয়াৰ কৰিব, তাৰপিছত আফটাৰ প্ৰেয়াৰ আপোনালোকে সেইখিনি এটা ভাল ভাইব লৈ পেলাই পিন্ধিব পাৰে। তেনেকুৱা ধৰণে শোধন কৰিব পাৰে। ময়ো তেনেকুৱা ধৰণে শোধন। আৰু যদি বিচাৰে কোনোবাই ৰেইকিৰ যোগেদি চাৰ্জ কৰিব বিচাৰে তেনেহ'লে সেইটোও কৰিব পাৰে। মই ৰেইকিৰ যোগেদিও কেতিয়াবা চাৰ্জ কৰোঁ। যিসকলে ৰেইকি শিকিছে তেওঁলোকে ৰেইকিৰ যোগেদি ক্ৰিষ্টেলকেইডাল চাৰ্জ কৰিব পাৰিব। আৰু মই আপোনালোকক যে দেখুৱাইছিলোঁ মই 3ডাল পিন্ধি আছোঁ বুলি, প্ৰথমডাল হৈছে ব্লেক কালাৰ, দেখিছেনে? এইডাল হৈছে ৰেড গাৰ্নেট। যিহেতু মোৰ ডেট অফ বাৰ্থ 4 হয়, 4টো ৰাহুৱে ৰুল কৰে, গতিকে অহা বছৰটো যিহেতু মংগলৰ বছৰ, ৰাহু আৰু মংগল দুটা এণ্টি প্লেনেট হয়, গতিকে আপোনালোকৰ কাৰোবাৰ যদি 4 তাৰিখে জন্ম হৈছে তেতিয়াহ'লে এই ৰেড গাৰ্নেটডাল পিন্ধিব পাৰে। এইডালে আপোনালোকক গ্ৰাউণ্ডিং কৰাত সহায় কৰিব, গতিকে আমি নেচাৰৰ কাষ চপাত সহায় কৰিব। তেতিয়া অহা বছৰটো আমাৰ কাৰণে শুভ হৈ থাকে। আৰু দ্বিতীয়তে মই পিন্ধি আছোঁ মাজৰডাল হৈছে, ধৰিব পাৰিছে, 7 চক্ৰ ব্ৰেচলেট। 7টা ৰং আছে, দেখিছেনে? এইডাল পিন্ধিছোঁ মই এইকাৰণে যাতে মোৰ বডিৰ 7টা চক্ৰ বেলেঞ্চ হৈ থাকে। আমাৰ ৰামধেনুৰ যিটো 7টা কালাৰ, সেই 7টা কালাৰ আমাৰ বডিটো আমাৰ চক্ৰকেইটাত আছে। গতিকে এইডাল পিন্ধিলে আপোনালোকৰ 7টা চক্ৰ বেলেঞ্চ হৈ থাকিবলৈ সুবিধা হয়। তাৰপিছত এডাল পিন্ধি আছোঁ মই, সৰু সৰু ৰুদ্ৰাক্ষমণি আছে আৰু ক্লিয়াৰ টাইপৰ গ্লাছৰ নিচিনা, দেখিছেনে? মণি কেইডালমান আছে, সেইটো ক্লিয়াৰ কোৱাৰ্টছ বুলি কয়। আৰু যাৰ ডেট অফ বাৰ্থ 4 হয় তেওঁলোকে লাইফ লং ক্লিয়াৰ কোৱাৰ্টছ পিন্ধাটো ভাল। তেতিয়া মনটো ঠাণ্ডা হৈ থাকে, আপোনাক পেচেঞ্চ ৰখাত, পিচফুল হৈ থকাত সহায় কৰে ক্লিয়াৰ কোৱাৰ্টছে। ক্লিয়াৰ কোৱাৰ্টছৰ বহুত গুণাগুণ আছে, আপোনালোকে গুগল চাৰ্চ কৰিলেও পাই যাব। আৰু ক্লিয়াৰ কোৱাৰ্টছে বাকীকেইটা ক্ৰিষ্টেলো পিউৰিফাই কৰাত সহায় কৰে। মোৰ ষ্টেণ্ডডাল নাই, গতিকে মই হাতত লৈ কৰিবলগীয়া হৈছে, অকণমান কঁপিছে। মই ভাবিছোঁ বছৰৰ শেষৰটো দিনত আপোনালোকক সৰুকৈ কিবা এটা হ'লেও মই কৈ দিওঁ, আৰু কিহৰ কাৰণে পিন্ধিছোঁ, কি কাৰণে পিন্ধিছোঁ। গতিকে নিশ্চয় আপোনালোকে বুজি পালে। কাৰোবাৰ যদি 4 তাৰিখে জন্ম হৈছিলে তেনেহ'লে এইকেইটা ট্ৰাই কৰি চাব পাৰে। আজিলৈ আহিছোঁ তেনেহ'লে, বাই বাই।